এয়া গাত কান্দি আছে আমাৰ। পোনপ্ৰথমে সকলোকে ভোগালী বিহু শুভেচ্ছা জনালোঁ। আমাৰ মেজি একেলগে সকলোৱে মিলা প্ৰীতিৰে কৰা হয়। গাত কান্দি অলৰেডি ইতিমধ্যে হৈ গৈছে। সকলোৱে মিলা প্ৰীতিৰে আমি একেলগে মেজি বনোৱা হয় ইয়াত। বহুত দীঘল ওখকৈ বনাম বুলি সকলোৱে চেষ্টা চলাইছে। নাজানো কিমান সম্ভৱ হয়। আমাৰ 5টা কাঠ অলৰেডি ইতিমধ্যে কানা হৈছে। এই আমাৰ খৰি আৰু উঠাবলৈ লোৱা হৈছে এতিয়া। সকলোকে উঠা সহায় সহযোগিতা এনেদৰে বনোৱা হ'ল। ইফালে আমাৰ পোৱালিখিনি খেলি আছে। তেওঁলোকেহে জানে আৰু তেওঁলোকৰ খুব ফূৰ্তি হৈছে আজি। ইতিমধ্যে আমাৰ হৈ গৈছে মেজি বনোৱা। আৰু আমাৰ ৰাছেল ভাই আহিলে। সকলোৱে ৰাছেল বুলিয়ে কয় ইয়াক। ৰাছেল ভাই আহিলে আমাৰ। আৰু ইফালে আমাৰ বোৱাৰীখিনি কণা খেলত আমি লগাই থৈ দিছোঁ ইতিমধ্যে। তেওঁলোকৰ কণা খেল অকণমান চাওঁ আমি সকলোৱে। নপৰিলে। এনেদৰে খেলোৱা হৈছে আৰু এনেদৰে ঘূৰোৱা হয়, সকলোৱে জানেই। আমাৰ এটা চাইডত খেলোৱা হৈছে। সকলোৱে মিলি জুলি এনেদৰে খেলা হয় আমাৰ। আৰু এওঁলোকৰ ৰাতি কাবাডী খেল আছে। এনেদৰে খেলি থকা হৈছে তেওঁলোকে। সকলোৱে ফূৰ্তি ফাৰ্তাৰে এনেদৰে খেলোৱা হয়। ৰাতি তেওঁলোকৰ কাবাডীও আছে। কাবাডী খেল খেলিবলৈ তেওঁলোকে সাজু হৈ আছে বৰ্তমান। চবে জানে আৰু দিলে এই চাইডত পৰিলে। আমি ভিডিঅ'বিলাক পৰাপক্ষত আমি ছুটিকে দেখাবলৈ চেষ্টা কৰিছোঁ। গোটেইখিনি দেখালে বহুত দীঘল হ'ব। আমি অলপ দেখাবলৈ চেষ্টা কৰিছোঁ যাতে আপোনালোকে আমনি নাপাওক। বেছি দীঘল হ'লে আমনি পাব আপোনালোকেও চাই। এইটো গ'ল আৰু কোনফালে। আৰু এয়া আমাৰ IC দেউৰী, অসমৰ জনপ্ৰিয় শিল্পী নিতুল দাধৰা। তেওঁ গান সুৰ ইতিমধ্যে গাই গৈছে। জনাখিনিয়ে গম পাব বাৰু, তথাপিও চিনাকি কৰি দিছোঁ অকণমান আপোনালোকৰ আগত।
আমাৰ মহিলাসকলে কাবাডীৰ কাৰণে সাজু হৈছে এয়া रासल भाई नो नंबर लिख दिया है चलो न्यू मारिया में क्या रासल भाई करी हो আৰু এয়া হৈছে আমাৰ ৰাতিৰ খানা ৰাতি এনেদৰে সকলোৱে মিলি এসাঁজ খাবলৈ ওলাই আহিছে সকলোৱে এসাঁজ খোৱাৰে ওলাই আহিছে সকলোৱে আৰু এয়া হৈছে আমাৰ শ্যামদেউৰী গাঁৱত মাজুলী শ্যামদেউৰী গাঁৱত তেওঁলোকে বহুত ধুনীয়াকৈ বনাইছে তেওঁলোকৰ চেষ্টা সদায় এনেদৰে অটুট থাকক তাকে কামনা কৰিছোঁ সকলোৱে মিলা প্ৰীতিৰে এনেদৰে আয়োজন কৰক তাকে কামনা কৰিছোঁ সকলোৱে চাব ভিডিঅ'টো সকলোৱে চাব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব সকলোকে মোৰ ফালৰ পৰা এটা অনুৰোধ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব সকলোলৈ সেইটোৱে মোৰ অনুৰোধ সকলোৱে কমেণ্ট কৰিব কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে সদায় এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আপোনালোকে